চোৱা মই যদিও এই কথা হাঁহি হাঁহি কৈ আছোঁ, টেক ইট ভেৰি চিৰিয়াছলি। কিবা যদি মাইণ্ডত ডাউট থাকে যে মই অমুকটো কৰিবৰ কাৰণে কি কৰিব লাগিব, আস্ক ইউৰ টিচাৰ যে ছাৰ মই অমুকটো কৰিব বিচাৰিছোঁ, এইটোৰ কাৰণে মই কেনেকৈ আগবাঢ়িম। মেক্সিমামে নুসুধা, মই জানো। মই ছাৰসকলকে সুধিব বিচাৰিছোঁ, কেইজনে এনেকুৱা ডাইৰেকশ্যন বিচাৰি আপোনালোকৰ তাত আহিছে? এজন দুজনক বাদ দি অহা নাই কোনেও, ৰেয়াৰ। নহ'ব, তোমালোকৰ নিজৰ কাৰণে নহয়। এই যে 9 মাহ 9 দিন গৰ্ভত ৰাখি যিজনী মায়ে জন্ম দিছিল, সেই মাজনীক তুমি সেই দুখতে ৰাখিবা নেকি? সেই টিঙৰ ঘৰটোতে ৰাখিবা নেকি? যদি তোমালোকে সেয়া ভাবিছা, তোমালোকে পৃথিৱীত জন্ম পাই লাভ নাই। সপোন দেখা সদায়। सपने उसी के हकीकत होते हैं जो सपने देखने की जिसकी क्या हिम्मत होती है। মই কেতিয়াও মোৰ বেকগ্ৰাউণ্ড, মই কিমান নম্বৰ পাইছোঁ মেটাৰ নকৰে, কিন্তু মই সদায় এটা বিশ্বাসী, মই দৃঢ় বিশ্বাসী। আৰু আজিলৈ মই যি ভাবিছোঁ মই চব কৰিছোঁ। মই পঢ়াত বহুত চোকা নহয়, মই 70ৰ ওপৰত জেনেৰেলি পাই পোৱা নাই। অনেষ্টলি কৈছোঁ, মিছা কথা কোৱা নাই। মানে 80ৰ ঘৰত বা 90ৰ ঘৰত মই আজিলৈ কোনো ক্লাছতে পাই পোৱা নাই। কিন্তু এই যিটো সপোন, যিটো ডিটাৰমিনেশ্যন, এই ডিটাৰমিনেশ্যনটো মই ভাবোঁ মই আজি য'ত থিয় হৈ আছোঁ এই ডিটাৰমিনেশ্যনটো কামত দিয়ে। সেইকাৰণে কৈছোঁ, তোমাৰ মা দেউতাই কিমান টকা ইনকাম কৰে মেটাৰ নকৰে, তুমি কিমান দামী খানা খোৱা মেটাৰ নকৰে, কিমান দামী কাপোৰ পিন্ধা মেটাৰ নকৰে, তুমি কিমান দুখীয়া ধনী মেটাৰ নকৰে। তোমাৰ যদি কোৱালিটি থাকে, তুমি এদিন আকাশ চুবাই, no one can stop you, কোনেও তোমাক বাধা দিব নোৱাৰে। আৰু যদি বাধা দিয়ে সেয়া তুমি নিজে, কাৰণ তুমি ভাবা নাই তোমালোকৰ ভিজন। মই যদি কওঁ ইয়াৰ পৰা কোনোবাই IAS কৰিব, এইগিলা নৰো, এনেই আৰু ছাৰ, এইটোৱে প্ৰব্লেম। তুমি নোৱাৰো মানে তুমি চাৰেণ্ডাৰ কৰি দিলা, আৰু চাৰেণ্ডাৰ কৰা মানে তুমি পৰাজয়, ইউ আৰ এ ফেইলাৰ। আৰু মই ভাবোঁ তোমালোক ফেইলাৰ হ'ব নোখোজা। গতিকে আজি এটা ডাইৰেকশ্যন মনত ভাবিবা যে মই এইখন কলেজত আহিছোঁ, তাৰ পিছত মই কৰিম হোৱাট নেক্সট। বহুতে হাই ছেকেণ্ডেৰী ৰিজাল্ট দিয়াৰ পিছতো ঠিক কৰিব নোৱাৰে, ছায়েন্স পঢ়িম নে আৰ্টছ পঢ়িম নে কমাৰ্চ পঢ়িম। মোক সুধিছিল এজনে, মই কৈছোঁ তই নপঢ়াই ভাল, যা। ট্ৰাষ্ট মি, যদি ভিজন থাকে নহয়, হিন্দীত এষাৰ ডাইলগ আছে আৰু মই বিশ্বাস কৰোঁ, মোৰ লাইফত হৈছে মিৰেকল। जिसे हमने इतने शिद्दत से पाने की कोशिश की है, आज हर जर्रे ने उसे हमसे मिलाने की साजिश की है। वो कहते हैं ना, किसी चीज को तुम अगर पूरे दिल से चाहो, पूरी कायनात जुट जाती है उसे तुमसे मिलाने के लिए। So you need to fall in love with your vision. তোমাৰ সপোনটোক লৈ প্ৰেমত পৰা। তুমি যি হ'ম বুলি ভাবিছা সেইটো দিন ৰাত ভাবি থাকা। আল্লাহ, ঈশ্বৰ, গড এই দুনিয়াত আছে নাই মই নাজানো, কিন্তু কিবা এটা পাৱাৰ ওপৰত আছে, যি পাৱাৰে তোমাক আশীৰ্বাদ দিব যে তোমাৰ মনৰ কামনা পূৰ্ণ হওক বুলি তোমাক আশীৰ্বাদ দিবই দিব। তাৰ কাৰণে তোমাৰ পবিত্ৰ মনেৰে তুমি যিটো হ'ব বিচাৰিছা সেইটো তোমালোকে ভাল পাব লাগিব, সেইটো তোমালোকে প্ৰেমত পৰিব লাগিব। তো আৰু গাইজ মানে ভিডিঅ'টো চাই যদি অলপ হ'লেও মানে টিকট মান হ'লেও যদি ভাল পায়, প্লিজ এটা ভিডিঅ'টো এটা লাইক কৰক আৰু আমাৰ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰক। আৰু যদি মানে ভিডিঅ'টো ফেচবুক পেজত চাই আছে, প্লিজ পেজটোক ফ'ল' কৰক। আৰু গাইজ ছাৰৰ মানে এনেকুৱা বহুতকেইটা ভিডিঅ' আছে মোৰ তাত, মই পাৰিলে আপলোড কৰিম। তো গাইজ বলক নেক্সট ভিডিঅ'ত আকৌ লগ পাম। জয় অসম, দিয়ক, বাই বাই গাইজ, বাই বাই।